কথা শুনা সৰ্ব জনা দিব্য জ্ঞান লভে যাক কৰিলে বুদ্ধি বুলি লন্তাৰি গণা গীতাৰ মাহাত্ম্য কথা কৈও নারায়ণ খেতে কুপ কৰিলে প্ৰচাৰ কৃপা কৰিয়া মাত কহিও নিগদতি শুনি দুকাৰি গণ গীতা মিত্ৰ কোনে পাৰে কৰিব বন্দনা দেবঋষি নজানয় মাহাত্ম্য গীতাৰ কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ যাজ্ঞবল্ক ব্যাসৰু শুকম হে ৰাম লেখক জানে মাত্ৰ আন শ্ৰীমতে শুনিলো কৰো সংক্ষেপে বন্দন গীতাৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে বৎসৰূপ ধৰি তাক অৰ্জুনে প্ৰিয় উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানী গণ অৰ্জুনৰ জীৱ
আত্মগীতার দৈবকী নন্দন কৃষ্ণে করিল প্রসার। হে রাম সংসার সাগরে তৰি বাকজাৰ মন গীতামৃত পান কৰি তলাশে জন শুনে কিবা ভাষ কৰে যিটো জন জ্ঞান লাভ কৰি বেনু ৰাখি দিব্যাৰাত্ৰি যিটো জানে শুনে কিম্বা পঢ়ে হেলা ৰঙে সেই জন সংসাৰ কতৰে নহয় মানুষ কিটো দেৱৰূপময় সংসাৰ সাগৰ মাজে অৱশ্যে তৰয়। হে রাম গীতা অর্থে কৃষ্ণে প্রভু ধয় ধনঞ্জয় সগুণ নির্গুণ পথ গীতা মাঝে হয় ভক্তি তত্ত্ব ভক্তি মুক্তি কহিল হবে এক মনে শুনে তাক তৃতীয় পাণ্ডবে উঠৰ আধাৰ মধ্যে যতে প্ৰচাৰ সমস্ত অৰ্জুনয়াগে কৰিল প্ৰচাৰ ভক্তি ভাবে গীতা জলে যিটো স্নান কৰে সিটো জন তৰি যায় নিৰ্মল শৰীৰে। হে রাম সধান করিয়া যদি করে গীতা স্নান হস্তি স্নান সমাদার জানা কুহি স্থান গীতা পাঠ নকৰেনো
পৰে সংসাৰত পাপী নাহি আন এৰা গীতাৰৰ ঠকন যাওঁ নয় যিটো নৰ জ্ঞান বুদ্ধি কুল দেহ ধিক হবে তাৰ গীতাৰ ঠকন জানয় মোৰ যিটো গৃহত কৰিবে বাস বৃথাতে কিটো হে ৰাম যিটো জনে গীতা পাঠ কদাপি নকৰে যজ্ঞ দান ব্ৰত পূজা মিছাতে কৰে যিটো মুহে গীতা কজে নকৰে আদৰ হুম দান যজ্ঞ হবে বৃথা হয় তাৰ গীতা পাঠ কৰে কিন্তু আন নাহি কৰে মহাদুখী সিটো জন নৰকত পৰে যিটো জ্ঞান গীতাত প্ৰকাশ হোৱা নাই আসুৰিক জ্ঞান সিটো জানিবা হে ৰাম শাস্ত্ৰ বেদ ধৰ্মৰ বাহিৰ সিটো জ্ঞান জানি তাৰ বিসৰ্জন দিব জ্ঞানী জন সকলো শাস্ত্ৰৰ জ্ঞান গীতাতে আশ্ৰয় বেদ বেদান্তৰে ধৰ্ম গীতা পঢ়ি পায় যিটো পাঠ কৰে শিৱা লয়ে দেৱা গৰে তীৰ্থত নদীত কিম্বা শালগ্ৰাম ঘৰে নেথাকে শত্ৰুৰ ভয় শয়নে সপোনে সদা তুষ্ট
গীতাৰ পাতত কৃষ্ণ সন্তোষ মতে দেৱ তীৰ্থ দান তনু হুয় সেই মতে যিটো জনে ভক্তি ভাৱে গীতা পাঠ কৰে বেদ পুৰাণৰ ফল অপ্ৰয়াসে ধৰে গীতা পাঠ কৰে যিটো যজ্ঞৰ আগত বৈষ্ণৱ মাজত কিম্বা দেৱতা থানত সিদ্ধ পাঠ শিলাৰয়া গত যুগ স্থানে সাধু আগে অথবা শ্ৰাদ্ধ দিনে সৰ্বসিদ্ধি হুয় তাৰ বেদৰ বচন অৰ্জুনৰ আগে নিজ কহে নাৰায়ণ দিনে দিনে সিটো জনে গীতা পাঠ কৰে অশ্বমেধ ফল সিটো অৱশ্যে ধৰে শ্ৰৱণ কীৰ্তন কথা গীতা কৰয় পৰম গতিক সিটো অৱশ্যে ভয় ভক্তি ভাবে সেইজনে গীতা কৰে দান মনুমত ভাজালাভ পাই সেইজন হে ৰাম সৌভাগ্য সকল নাহিকে সংশয় পৰম সকল সংসাৰ তৰয় সৰ্বততে যাৰ ঘৰে গীতা পাঠ কৰে প্ৰিয়া ব্যাধি দুখ সুখ মুহে তাৰ ঘৰে ৰোগ সুখ তাপত্ৰয় থাকয় দূৰত নহয় বিপদ তাৰ অৱনি মাজত নৰকয়ে
যদি তুষ্ট হয় ন্যায় ভক্তি বুলি তাক কহেবে মুক্তি সুখ পাই অংগ পাপ মুক্ত হয় পদ্ম পক্ষে জলে জন স্পর্শন হেরা যিটো জানে নিতে কৰে অভ্যাস গীতাক মহাপাপে স্পৰ্শ নকৰয় ভূতাক অভ্যক্ষ ভক্ষণ চৰণে অস্পৃশ্য কৰে জ্ঞানে বা জ্ঞানে হে ৰাম সত্য ইন্দ্ৰিয় হেতু যতে কপাতক সৰ্ব পাপ নাশয় পাঠক গীতাক সৰ্বত্ৰ আহাৰ কৰে নকৰি বিচাৰ গীতা পাঠে সেই পাপ সন্দয় তাহাৰ হে ৰাম ৰত্নপূৰ্ণ মহিলা কৰে অন্যায়েৰে গীতা পাঠ মাত্ৰে তাৰ সেই পাপ হৰে অন্তৰত গীতা যাৰ কৰয় মন হাগ্নিক পণ্ডিত উজা পক ক্ৰিয়াবান হে ৰাম জ্ঞানী ধনী যোগী সিটো অৱশ্যে হুৱে যিটো সদা হৃদয়ত গীতা কথৰয় সৰ্বকালে যিটো স্থানে গীতা পাঠ হয় প্ৰয়াগাদি খবে তীৰ্থ সেই থানে ৰয় যোগীৰ কি দেৱ গণে দেহৰ খেতাৰ থাকয় সহায় তাৰ দৈৱ কি কুমাৰ ধুব আদি পাৰি সদ নাৰদ গোসাঁই
আগে অবস্থান হয় হে রাম পঢ়ে কোনে কিম্বা অৰ্থ কৰয় গীতাৰ অৱস্থান কলে কৃষ্ণ সহিত তাহাৰ নাৰায়ণ বদতি শুনি উক ধনঞ্জয় হৃদয়ত ধন গীতা জানিবা নিশ্চয় গীতা মাত্ৰ সৰ্বোত্তম জ্ঞানৰ আধাৰ তিলোক পালো মই আশ্ৰয়ে গীতাৰ গীতা হে পৰম পদ গীতোত্তম স্থান গীতা হে পৰম বিদ্যা ব্ৰহ্মৰূপী মান গীতাৰো গোপন তথ্য শুনা ধনঞ্জয় যাহাৰ কীৰ্তনে হৰিব পাপ মুক্ত হয় গংগা গীতা গয়া বিটি গীতা সত্ৰা অৰ্ধ মাত্ৰ সীতা অংগী পৰিবৰ্তা নন্দ বেদ ত্ৰয়ী ব্ৰহ্ম বিদ্যা সন্ধ্যাত্ৰয় সৰ্বকালে কৰি আছে গীতাতে আশ্ৰয় মূল মাজে আন নাম আশ্ৰয় যতে উদ্ধম স্মৰণ যি কৰ প্ৰত্যেক জ্ঞান সিদ্ধি লাভ পাৱে পৰম পদক প্ৰকৃতি স্বৰূপ বুলি জানিবা গীতাক সমস্ত কুম গীতা অৰ্ধ পাঠ কৰে গোদানৰ ফল সিটো তথাপিও ধৰে তিনি ভাগ পাঠে কেহি যুগ ফল পাই গংগা স্নান
অধ্যায় 2 গীতা যদি নিতে পাঠ কৰে ইন্দ্ৰলোকে বাস কৰে সেই সাধু নৰে হে ৰাম নিতে পাঠ কৰে ভক্তি ভাবে সংসাৰত ৰিয়া সুখে ৰুদ লোক পাৱে অৰ্ধবাৰ ধাৰ্দ পাঠক গীতাক হতম বাস কৰে সূৰ্যলোক যদি শ্লোক পাঠ কৰে 10 5 7 4 3 1 অধ্যায় যদি পাঠ মাত্ৰ চন্দ্ৰলোক বাস হয় অযুতা বছৰ সংসাৰৰ দুখ কণ পাৱে সিটো নৰ কোনো অধ্যায়ৰ 4 ভাগৰ ভাগ পাঠ কৰি কৰে যদি জীৱনক ত্যাগ সৰ্ব পাপ মুক্তি পাই সেই সদাচাৰ ৰাখি ৰাখি পাপ সব ধ্বংস হয় তাৰ মৃত্যুকালে গীতা সংগে থাকয় যাহাৰ বৈকুণ্ঠে কৃষ্ণৰ সংগে কৰয় বিহাৰ স্মৰে কিবা পাঠ কৰে মৰণ কালত অনায়াসে যাবে সিটো গোলোক ধামত মৃত্যু যদি অধ্যায় গীতা পাঠ কৰি গীতা ভাষ বাহে বুলো নৰ জন্ম ধৰি মৰণ সময়ে মুখে গীতা কৌচাৰে উত্তম গতিক লাভ কৰে সিটো নৰে যত ধৰ্ম কৰ্ম মানে গীতাত আশ্ৰয় ইহ বনি
নৰক নিস্তৰি পিতৃ স্বৰ্গলোকে যায়। হে ৰাম গীতা তহং তুষ প্ৰীতি গণতি হয় পুত্ৰে আশীৰ্বাদ প্ৰীতি লোকে লৈব ৰহ। গীতা দান কৰা ধেনু উচ্চ সমন্দিতে কীৰ্তাৰ্থ লভিয়সিতু জানিবা নিশ্চিতে। সংগে গীতা দান কৰিলে বিপ্ৰক পূৰ্ণ জন্ম নুহে তাৰ জানিবা সম্যক। যিটো জনে দান কৰে গীতা শতখান ব্ৰহ্মলোক পায় জন্ম নুহে ধৰা ধাম। গীতা দান প্ৰভাতে সেই সাধু লোকে সপ্তকল্প বিষ্ণু কহে বিষ্ণু লোকে থাকে। গীতা তহৈ মকজিতু শ্ৰৱণ কৰয় প্ৰীতি ভাৱে কৃষ্ণে তাৰ অভীষ্ট সাধয়। ৰাম সতু বনলোকে অবনী ভিতৰে অমৃত ৰূপিণী গীতা আশ্ৰয় কৰে। হাতৰ অমৃত ত্যাগ কৰে জানি শুনি বিষ ভক্ষী মৰে যেন প্ৰাণ কায়া শুনি। হে ৰাম সংসাৰত আছে যত মনো দুখী গণ সুকলভে গীতা জ্ঞানে গীতা কৰি পাল জনকাদি দিখি গলে গীতা চয়া পাপ খন্দি ৰমগতি পাই লৰ চৰণ হে গীতা সকলে সমান
ব্রহ্মস্বরূপিণী গীতা জানামতি মান অভিমান গর্ব গীতা নিন্দা যিটো জানা অৱশ্যে সি মূঢ় হয় হবকে পতন। হে ৰাম অহংকাৰে গীতাৰ্থ শ্ৰদ্ধা নকৰয় কল্পন্তে কুম্ভী পাক নৰকতৰয় গীতা কবাই খানো শুন আনে শুকৰ জুনিত জন্ম ধৰে কেইজনে চুৰি কৰি আনি যদি পঢ়য় গীতাক পুণ্যক্ষয় পাই পাছে বেৰয় তাহাক গীতা পঢ়ি পৰময় ঠকন লভয় নপাৱয় একো ভাল মিছাতে পঢ়য়। হে ৰাম যেনে প্ৰমোদৰ সম হুৱে অনাহক তাতো ধিক সিটো বুলি জানিবা সমক গীতা শুনয় যিটো শুদ্ধ চিত্ত হুয় সুবৰ্ণ পাতৰ বস্ত্ৰ ভুজ দৈবচয় পিতৃ হেতু পৰমাত্মা উৎকৰ্ষ কৰিব যথা যোগ্য পুজিবাস কক সন্তোষিব সুবৰ্ণ কহিতে বস্ত্ৰ দ্ৰব্য দিব দান বাসকৰ তুষ্টে প্ৰীতি হুৱে ভগৱান। হে সুত নিগদতি শুনি কৰি সিগন অৰ্জুন আগত স্বয়ং কহে নাৰায়ণ গীতা পাঠ শেষ পাঠ যে কৰিব তেবে সে
গীতা পাঠ কৰে যদি মহাত্মা নপঢ়ে বৃথাতে সিজন গীতা পাঠ কৰি মৰে মহাত্মা সহিতে গীতা পঢ়ে কিবা শুনি লভয় পৰম গতি শ্ৰোতা বক্তা জনী হে ৰাম পুণ্য ফলে সংসাৰ তদয় সিটো জনে অৰ্থ শুনি মহাত্মকে কৰিলে শ্ৰৱণ মহাত্মা গীতাৰ যাহাৰ প্ৰভাৱে সুখে সংসাৰত ৰয় হে ৰাম গীতাৰ মহাত্মা মানে হরি হরি বুলা হবে সভাসদ গান গীতাৰ মহাত্মা মানে সমাপন হরি হরি বুলা